সখীসকল আৰু মোৰ নিচিনা খোৱা বোৱা মেইনসকল বহু দিনৰ বিৰতিৰ মূৰত আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ গৰমৰ দিনত সকলোৰে প্ৰিয় মাছৰ টেঙা জোল কোমোৰা আৰু থেকেৰা দি। আহকচোন এই টেঙা জোলকণ বনাওঁতে মই কি বস্তু ব্যৱহাৰ কৰিছোঁ চাই লওঁ। প্ৰথমে এফাল কোমোৰা লৈছোঁ, জালি কোমোৰা, থেকেৰা টেঙা 40 পিচ, সৰু 40 পিচ এনেকুৱা লৈছোঁ, কাৰণ টেঙাটোতো হ'বই লাগিব ন, পেটৰ কাৰণেও বহুত ভাল। মাছ লৈছোঁ 7 পিচ আৰু হালধি আন্দাজ মতে মাছখিনি ফ্ৰাই কৰিবৰ কাৰণে, আৰু ধনিয়া গুড়ি আধা চামুচ, জিৰা গুড়ি আধা চামুচ, জলকীয়া গুড়ি আধা চামুচ, নিমখ আন্দাজ মতে, তেল 1 ডাঙৰ চামুচ আৰু নহৰু 7 ফুটা আৰু শুকান জলকীয়া 3টা। আহকচোন প্ৰথমতে আমি কোমোৰাটো সৰু পিচ কৰি 3.5 গ্লাছ পানীৰ সৈতে এটা হুচেল মাৰি লওঁ। কোমোৰাটো চাওক মই এনেকৈ সৰু পিচ কৰি কাটি লৈছোঁ আৰু 3.5 গ্লাছ পানীত মই এতিয়া কুকাৰত দি এটা চিটি মাৰি ল'ম। কুকাৰত দি চিটি মাৰোঁতে এচামুচ নিমখ দি দিব। মই কোৱা ধৰণে আৰু মই কোৱা জোখাৰে আপোনালোকে মছলাখিনি দি, মানে নিমখ, হালধি, ধনিয়া গুড়ি, জিৰা গুড়ি আৰু জলকীয়া গুড়ি দি মাছকেইডোখৰ ধুনীয়াকৈ ফ্ৰাই কৰি লওক। ফ্ৰাই কৰি লৈ তাৰপিছত সেই কেৰাহীতে টেঙা জোল মানে কোমোৰাৰ জোলখিনি ঢালি দিম। আহকচোন কোমোৰাটো এটা চিটি মৰালৈকে মাছখিনি ফ্ৰাই কৰি লওঁ। তেলখিনি যথেষ্ট গৰম হৈছে দেখিছে, মাছখিনি ফ্ৰাই কৰি লওঁ। টেঙা জোলত মাছ তেল যিমান কম দিয়ে সিমানেই বেছি ভাল লাগে, কাৰণ তেলটো কম খোৱাই ভাল গৰমত। টেঙা জোলত মাছবোৰ বেছি টানকৈ ফ্ৰাই নকৰিলেও হয়, সামান্য ফ্ৰাই কৰিলেও হয়। লুটিয়াই দিওঁ মাছখিনি এনেকৈ। আহকচোন এতিয়া টেঙা জোলকণ তেল মাৰিবলৈ আমি নহৰু কেইপিচ খুন্দি লওঁ। থেকেৰা কেইডোখৰ এনেকৈ গৰম পানীত, আধা কাপ গৰম পানীত তিয়াই ৰাখক, আৰু নহৰু কেইটা এনেকৈ সামান্য খুন্দি ল'লেই হৈ গ'ল, আৰু জলকীয়া কেইটা এনেকৈ জাষ্ট ভাঙি লওক, কাৰণ তেল মাৰোঁতে এইকেইটা বস্তু দিলেই হৈ যাব, যিহেতুকে টেঙা জোল মা মছলাৰ বেছি প্ৰয়োজন নাই। আহকচোন মাছ কেইপিচ হৈছেনে চাই চাওঁ। দেখিছেনে মাছ কেইপিচৰ ৰং কি ধুনীয়া আহিছে। মই ফ্লেমটো হাইয়ে ৰাখিছিলোঁ, যিহেতুকে টেঙা জোলত বেছি মাছ ফ্ৰাই কৰিব নালাগে বুলি আপোনালোকক আগতে কৈছোঁৱেই। কুকাৰটোৰ হুচেল প্ৰায় মাৰিলে। আহক মাছ কেইপিচ উলিয়াই হুচেলটো খুলি লওঁ। মাছখিনি কমকৈ ফ্ৰাই কৰি ল'লোঁ। আহকচোন এতিয়া টেঙা জোলকণ বনাই লওঁ। মাছ ফ্ৰাই কৰি থাকি যোৱা তেলকণত নহৰু কেইপিচে আৰু জলকীয়া কেইটুকুৰা এৰি দিয়ক। নহৰু আৰু জলকীয়াটো অকণমান কাৰাকৈ ভাজক, বৰ ধুনীয়া চেণ্ট ওলায়। এই ৰেচিপিটো মোৰ ডাঙৰ মামীয়ে, মানে মোৰ জুজুৱে বৰ সোৱাদ লগাকৈ বনায়। যেতিয়াই যাওঁ মামীক এই ৰেচিপিটো বনাবলৈ দাবী কৰোঁৱে, আৰু বিৰাট জুতি লগাকৈ বনায়। এতিয়া বনাই আছোঁ, মনত পৰি আছে আপোনালৈ। জুজু এইবাৰ গ'লেতো খোৱাবই দেই। একদম ডাৰ্ক ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰক। কিমান ডাৰ্ক হৈ গৈছে। এই বাতিটোত মই অকণমান পানী দি দিছোঁ, কাৰণ ইয়াত হালধি মছলা অকণমান লাগিয়ে আছিলে, আৰু ইয়াত মছলা দিব দৰকাৰ নাই।
এতিয়া মই ইয়াত দিছোঁ থেকেৰাৰ পানী বাতি। এতিয়া উতলিবলৈ দিয়ক ভালকৈ 5 মিনিটমান। একো দিব নালাগে ইয়াত, খালি মাত্ৰ 1 চামুচ আৰু নিমখ দিয়ক, কাৰণ টেঙাত নিমখটো অলপ বেছি দিব লাগে। বাছ এতিয়া ঢাক মাৰি দিওঁ আহক, গেছৰ ফ্লেমটো অকণমান কমাই দিওঁ। পাছত দেখিছেনে কি ধুনীয়া হৈছে। মাছ কিপিচ ইয়াত দি দিওঁ আহক। এতিয়া আৰু বেছি সিজাব নালাগে, যথেষ্ট সিজিয়ে গৈছে এইখিনি। আৰু টেঙা জোল সদায় পনীয়াকৈ খাই ভাল লাগে। মাছ কিপিচ দি দিওঁ আহক। দেখিছেনে থেকেৰা কিপিচ কি ধুনীয়াকৈ গলি উঠিছে। ইয়াত বেলেগকৈ মছলা দিয়াৰ কোনো প্ৰয়োজনেই নাই। জ্বলাটো আপোনালোকে যিমান খাব পাৰে সিমান দিব পাৰে। মই সৰু ল'ৰা ছোৱালী থকাৰ কাৰণে কমকৈ জলকীয়া দিছোঁ, আৰুতো আপোনালোকেতো জানেই মই যে গোটাকৈ জলকীয়া দি দিওঁ আৰু পাছত নিজৰ কাৰণে ভাঙি লওঁ। আপোনালোকেও সেইটো চিষ্টেমতে বনাব। আহক এতিয়া গৰমে গৰমে পৰিৱেশন কৰোঁ। চাওকচোন কি ধুনীয়া লাগিছে, খায়ো বিৰাট সোৱাদ পাব। এতিয়া সকলোৱে মিলি পেলাই গৰমে গৰমে খাওঁ। গৰমৰ কাৰণে বহুত ভাল এয়া থেকেৰা টেঙাৰ জোল। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।